নমস্কাৰ সকলোকে আজি ফাৰ্ষ্ট মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ সকলোকে আৰু মোৰ প্ৰথম ব্লগ এইটো ফাৰ্ষ্ট ব্লগ মই প্ৰথম ব্লগটো ডেঞ্জাৰ কৰিম বুলি ভাবিছোঁ আপোনাৰ খুৰাহঁতৰ ঘৰতে এতিয়া শুই আছিলোঁ মই খুৰাহঁতৰ ঘৰ পিছফালে সাপ এটা ওলাইছে ফেটি সাপ বহুত ডেঞ্জাৰ সাপ ডাঙৰ সাপ আজি প্ৰায় এক মাহৰ পৰা ধৰিবলৈ চেষ্টা কৰিছোঁ কিন্তু পৰা নাই দাদাক ফোন কৰোঁ দাদা আহিলে সাপটো নাইকিয়া হৈ যায় সেয়েহে এতিয়া দাদাক ফোন কৰিম দাদা আহিব সাপটো ধৰিম ধৰি পেলাই দাদাক ফোন কৰিলোঁ অৰুণ দা আহি গ'ল এতিয়া সাপটো ধৰিবলৈ অৰুণ দা গৈছে আগবাঢ়ি সাপটো ধৰিলে দাদাই বৰ ভালকৈ কেমেৰাটো দেখাব পৰা নাই জেগাখিনি ইমান ঠিক নহয় মই যিমান পাৰোঁ দেখুওৱাৰ চেষ্টাটো কৰিছোঁ আৰু দাদাই সাপটো বৰ্তমান ধৰিলে এতিয়া ধৰি পেলাই লৈ আনিব আপোনালোকক দেখাম নিশ্চয় চাব আপোনালোকে ৰখি থাকক এয়া চাওক দাদাই লৈ আনিছে এয়া চাওক অ' মাই গড দাদা ইমান ডাঙৰ এয়া চাওক আপোনালোকে একদম ফেটি সাপ আপোনালোকক দেখাম ৰাস্তাত লৈ গৈ দেখাই আছোঁ চাই থাকক সাপটো এতিয়া ৰাস্তাত এৰি দিয়া গৈছে মানে সাপটো টেমাটোত ভৰাম আৰু এতিয়া দাদাই ভাবোঁ মই নভৰাওঁ ভৰাম বুলি কৈছোঁ আৰু দাদাই আমি নামাৰো দাদা ফালে সাপটোৱে কেনেকৈ ফেট তুলি আহে চাওক আপোনালোকে ভালকৈ চাই থাকক এয়া চাওক কেনেকুৱা আজি প্ৰথম দেখিছোঁ ফেটি সাপৰ একদম পূৰা একদম এনেকৈ ফেট মিলি থকা দেখিছোঁ আগৰ পিছে কিন্তু ইমান স্পীডত যে ফেট মিলিছে ফচাই আছে संतति प्रमोदमान मानसे कृपाकटाक्ष धोरणी विरुद्ध दुर्धरापरि क्वचित् दिगम्बरे मनो विनोदमे तु वस्तुनि ফাইনেলি সাপডাল ডাব্বাত ভৰাই হৈ গ'ল এতিয়া আমি সাপডাল লৈ যাম বহুত দূৰত আৰু মুকলি জেগাত নিম আৰু যাতে তাতে মানুহ দুনুহ বহুত কম যায় আৰু বলক এতিয়া আমি গৈ থাকোঁ আমি বৰ্তমান সাপটোলৈ আহি গ'লোঁ মানে বহুত দূৰতে আহিছোঁ আৰু য'ত মানুহ নাই সাপ চাৰিওফালে মুকলি ইয়াতে আমি এৰি দিম বিল আছে বিলত সাপে ধৰি খাব পাৰিব অৰুণ দা আছে লগত অৰুণ দাই ধৰি আনিছে ইয়াতে আমি ৰিলিজ কৰিম সাপটো এতিয়া বৰ্তমান সাপটো ৰিলিজ কৰি দিম এতিয়া ইয়াত মানুহজনো কোনো নাই ইয়াত ধুনীয়াকৈ আৰামত থাকিব কিবা ক'ব এতিয়া তাৰপৰা ধৰি আনিলোঁ এতিয়া ৰিলিজ কৰি দিওঁ সেইডাল দিয়ে একো নহয় মই নামাৰো নহয় रहेगी तेरी आस्था
जिस तरह मेरे मन में शंकरा तू बसा है उस तरह मुझे भरम था जो है मेरा था कभी नहीं मेरा अर्थ क्या निरर्थ क्या जो भी है सभी तेरा নাখালে তাৰমানে ৰিলিফ নহ'বই সাপটো আমি বৰ্তমান এৰি দিয়া গ'ল অৰুণদাই সাপ ধৰিছে অৰুণদাই কিবা এটা কৈ দিয়ক নাই সাপজাল আচলতে ধৰিবও নাপায় সাপ ধৰিবও নাপায় মাৰিবও নাপায় আপোনালোকে কোনেও যাতে সাপ নামাৰে তাৰমানে এই তাৰমানে প্ৰকৃতিৰ এটা বেয়া বস্তু আমাৰ নালাগা বস্তু যেনেকৈ নিগনিয়ে বহুত বেমাৰ তাৰমানে সৃষ্টি কৰে সাপেহে নিগনিটো খায় কিছুমান ভেকুলী আছে বেমাৰ দিয়ে সেই ভেকুলী সাপে খায় চ' সেইকাৰণে ধৰিব নালাগে তাত তাৰমানে মানুহৰ জনসাধাৰণৰ অসুবিধা হোৱাৰ কাৰণে আনি পেলাই ইয়াত এৰি দিয়া হৈছে ঘৰৰ ওচৰ চুবুৰীয়া সৰু সৰু ল'ৰা ছোৱালী আছে কেতিয়াবা কামুৰিব পাৰে চ' সেইকাৰণে আনি পেলাই ৰিলিজ কৰি দিলোঁ আৰু আপোনালোকৰ যাতে নামাৰে সাপ লাগিলে মোৰ নম্বৰটো লৈ লওক ওচৰে পাজৰে হ'লে ফোন কৰিব নম্বৰটো দি দিম চাওক দীপ কলেজৰ পৰা আহিছে ফেটি সাপ চাবলৈ ফেটি সাপ চাই কেনেকুৱা লাগিলে প্ৰাচুৰ্য ধুনীয়া লাগিছে ভাল লাগিছে দীপ কেনেকুৱা লাগিলে ঠিক আছে এতিয়া বাই বাই দি দিয়া বাই বাই অৰুণদা বাই বাই